কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ। ইতিমধ্যে আপোনালোকে গম পাইছে কেৰালাৰ কন্নুৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ যিগৰাকী মুখ্য পৰিচালন বিষয়া তেখেত আজি আমাৰ অভিমতৰ অতিথি উৎপল বৰুৱা অসমৰে সন্তান কেনেকৈনো এটা এয়াৰপৰ্ট পৰিচালনা কৰা হয় বা কেনেকৈ তাৰ আভ্যন্তৰীণ কথাবিলাকে মানুহক সহায় কৰি থাকে আমি নাজানো, কিন্তু তেনেকুৱা কিছু কথা জানিবৰ কাৰণে আজিৰ এই অভিমতত তেখেতক আমি অতিথি কৰিছোঁ। মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ। আজি গোটেই পৃথিৱীৰ ভিতৰতে ভাৰতবৰ্ষত এয়াৰ পেছেঞ্জাৰৰ যিটো হাৰ সৰ্বাধিক বুলি কোৱা হয়। এটা সময়ত যিবিলাক মানুহে ধৰক কল্পনাও কৰিব পৰা নাছিল সেইবিলাক মানুহে এতিয়া বাস্তৱত ফ্লাইটত অহা যোৱা কৰি থাকে। সেই যিটো দ্ৰুত বৃদ্ধি এতিয়া পৃথিৱীৰ ভিতৰতে ভাৰতত সৰ্বাধিক আটাইতকৈ বেছি বুলি কোৱা হয়। ইয়াৰ মূল কাৰণটো কি, মানে আৰু কোন পৰ্যায়ত এই দিশলৈ অগ্ৰসৰ হৈছে? আমাৰ ভাৰতবৰ্ষত আপুনি ক'লে হাৰ যথেষ্ট বেছি, আটাইতকৈ বেছি হৈছিল 2003 পৰা 2007 পিছত 22% আছিল। 22% ইয়াৰ অন ইয়াৰ গ্ৰথ, যিটো সময়ত গোটেই পৃথিৱীৰ গ্ৰথটো আছিলে 3.8, ক'ত 3.8 আৰু ক'ত 22। কিয় সেইটোকে সুধিছোঁ। মই ক'ম আপোনাক কিয়। তাৰ কাৰণটো হৈছে কি, আমাৰ দেশখনত এয়াৰ পেছেঞ্জাৰ বঢ়াৰ বা গোটেই আপোনাৰ অসামৰিক বিমান পৰিবহণৰ বৃদ্ধি হোৱাৰ কেইবাটাও কাৰণ আছে। আপুনি যদি চাই ভাৰতবৰ্ষৰ জনসংখ্যা আৰু চীনৰ জনসংখ্যা আমাতকৈ 15% বেছি, আমাৰ 1.3 বিলিয়ন, তেওঁলোকৰ 1.5 বিলিয়ন। কিন্তু এয়াৰ পেছেঞ্জাৰৰ যদি আপুনি সংখ্যাটো চাই তেতিয়াহ'লে তেওঁলোকৰ এয়াৰ পেছেঞ্জাৰ সংখ্যাটো আমাতকৈ 5 গুণ বেছি, ধৰিব পাৰিলেনে? আৰু যদি আপুনি চাই এয়াৰ ট্ৰিপ পাৰ কেপিটা তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষ বহুত তলত আছে আন দেশবিলাকৰ, আনকি আমাৰ এছিয়ান কাণ্ট্ৰিবিলাকৰ ইণ্ডোনেছিয়া, ফিলিপিনছ এইবিলাকৰ বহুত আগবাঢ়ি গৈছে। আৰু আমাৰ ডেম'গ্ৰাফিক কাৰণবিলাকো আছে। আমাৰ ভাৰতবৰ্ষত মিডিল ক্লাছ লাহে লাহে বাঢ়িব ধৰিছে, তেওঁলোকৰ পইচা খৰচ কৰিব পৰা ক্ষমতা বাঢ়ি আহিছে, আৰু সেইমতে আপোনাৰ বিভিন্ন ধৰণৰ প্ৰাইভেট এয়াৰলাইন্সবিলাক অহাত আপোনাৰ এয়াৰ ফেয়াৰটো কমি আহিল। গতিকে সকলো মিলি যদি চাই আমাৰ ভাৰতবৰ্ষ গোটেইখন মানে বিমান যাত্ৰীৰ তুলনা কৰিলে 1914 চনত আমাৰ দেশৰ স্থান আছিল 9মত, 2018ত সেয়া হ'লগৈ 7মত, আৰু 2020ত আয়াটা ইণ্টাৰনেশ্যনেল এয়াৰ ট্ৰেন্সপৰ্ট এছ'চিয়েশ্যনে কৰা ভৱিষ্যতবাণী মতে 2020 চনৰ প্ৰথম ভাগত আমাৰ ভাৰতবৰ্ষৰ স্থান প্ৰথমতে 5মলৈ গৈ শেষৰ ফালে 3য় পাবগৈ। কিন্তু যিটো দেখা গৈছে বোধহয় 2020ত নাপালেও 2022ৰ ভিতৰত ভাৰতবৰ্ষ 3য়খন বৃহৎ ৰাষ্ট্ৰ হ'ব ইন টাৰ্মছ অফ পেছেঞ্জাৰ মুভমেণ্ট, এয়াৰ পেছেঞ্জাৰ মুভমেণ্ট। গতিকে বাঢ়িব ধৰিছে, এইটো আমাৰ ভাল লক্ষণ। আৰু তাৰ কাৰণে চৰকাৰেও বিভিন্ন ধৰণৰ আঁচনিবিলাক হাতত লৈছে, যেনে নেশ্যনেল চিভিল এভিয়েশ্যন পলিচি। আমাৰ কোনো পলিচিয়ে নাছিল আগতে, সেয়া অনলি 2016 চনত গ্ৰহণ কৰিছে। আপুনি ভাবি আচৰিত হ'ব, এনেকুৱা দিন আহি আছে এজন এয়াৰ পেছেঞ্জাৰে কোনো পেপাৰ এখন হাতত নথকাকৈ যাত্ৰা কৰিব পাৰিব। সেইটোক আপোনাক ডিজি য়াত্ৰা বুলি এটা হেৰি লোৱা হৈছে, আঁচনি লোৱা হৈছে। আপুনি গম পাইছে, মোবাইলটো দেখুৱাই আজিকালি ভিতৰলৈ সোমাব পাৰি, নহয় জানো? সেই ধৰণৰ অলপতে আমাৰ দেশত ধৰক উড়ান আঁচনি এখন গ্ৰহণ কৰা হৈছিল কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। সেই উড়ান আঁচনিয়ে বিমান পৰিবহণৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পেলাইছে? উড়ান আচলতে RCS বুলি কয়, ৰিজিয়নেল কানেক্টিভিটি স্কিম। আগতেও আছিল, আগতে ইমান জোৰদাৰ হোৱা নাছিল, এতিয়া হৈছে। আৰু আপুনি আপুনি ভাল পাব যে এই উড়ান এই নেশ্যনেল চিভিল এভিয়েশ্যন পলিচিৰে এটা ভাগ হৈছে। কি তাত এনেকুৱাকৈ এটা এইম ৰখা হৈছে যে আপুনি 1 ঘণ্টাৰ যাত্ৰা বিমানত আপুনি যাতে 2500 টকাৰ ভিতৰত কৰিব পাৰে। 1 ঘণ্টাৰ যাত্ৰা। তাৰ কাৰণে কি কৰিছে, আমাৰ ভাৰতবৰ্ষত নামত 449টা এৰ'ড্ৰম আছে, 449টা, কিন্তু আপোনাৰ অপাৰেশ্যন কেইটাৰ পৰা চলে? 101টাৰ পৰা। গতিকে সেই বাকীবিলাক যে আণ্ডাৰ চাৰ্ভড আছে সেইবিলাকক ইউজ কৰিব পাৰি নেকি? এই উড়ান আঁচনিয়ে সেইবিলাকক সামৰি লৈছে। কি কৰিছে, এঠাইৰ পৰা আন ঠাইৰ এটা ব্যস্ত বিমান পথৰ পৰা এটা সৰু বিমান পথলৈ সেই ৰুটটোক বিড কৰে, নিবিদা জাৰি কৰি কোন এয়াৰলাইন্সে লাগে তোমালোকে কোৱা আৰু আহি পেলাই লোৱা। এনেকৈ উড়ান 1ৰ অধীনত 128টা ৰুটৰ অলৰেডি এয়াৰলাইন্সক দি দিয়া হৈছে। উড়ান 2ত য'ত আমাৰ অসমৰ কেইবাটাও এয়াৰপৰ্ট সন্নিৱিষ্ট কৰা হৈছে, তাত আপোনাৰ 325টা নতুন ৰুট আপোনাৰ অলৰেডি হেৰি কৰা হৈছে, বিড কৰা হৈছে। আৰু আমোদজনক কথা, এতিয়া শেহতীয়াভাৱে ইণ্টাৰনেশ্যনেল উড়ানৰ কথা ভবা হৈছে।
আৰু সব যদি ঠিকে থাকে তেতিয়াহ'লে গুৱাহাটী এয়াৰপৰ্টৰ পৰাই উড়ান 3 ইণ্টাৰনেশ্যনেল ফ্লাইট আৰম্ভ হ'ব এটা আমাৰ কাৰণে খুব ভাল কথা হয় 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 উড়ানে বিমান যাত্ৰা একেবাৰে সৰ্বসাধাৰণৰ ওচৰলৈ লৈ অনাৰ সম্ভাৱনা আছে আৰু এটা কথা কওকচোন এতিয়া এই যে মই কিছু সময় পূৰ্বে আপোনাক কৈছিলোঁ যে ব্যক্তিগতকৰণ আৰু চৰকাৰী বিমান পৰিবহণৰ ক্ষেত্ৰত এই যেটো ব্যক্তিগতকৰণ প্ৰক্ৰিয়া এটা ধৰক আমাৰ গুৱাহাটী এয়াৰপৰ্টটোৱে এটা ব্যক্তিগতকৰণৰ লৈ এটা হুলস্থুল হৈছিল তেওঁলোকে কৰ্মচাৰী সকলো প্ৰতিবাদ কৰিছিল যে নাই কেতিয়াও এইটো ব্যক্তিগতকৰণ কৰিবলৈ দিয়া নহ'ব চৰকাৰী হৈ থকাটো আজিৰ দিনত বহুতে কয় ইমান সম্ভৱ নহয় এটা ব্যক্তিগতকৰণৰ দিশত সকলো গৈছে আৰু এইবোৰ যাবই আৰু ব্যক্তিগতকৰণ কৰিলেহে তাৰ ডেভেলপ হ'ব এনেকৈ কয় আপুনি নিজে এটা সময়ত চৰকাৰী খণ্ডত কৰিছিলে এতিয়া আপুনি চৰকাৰৰ চাকৰি এৰি আপুনি এটা ব্যক্তিগত খণ্ডলৈ আহিলে আজিৰ দিনত আপোনাৰ বক্তব্য কি হ'ব এতিয়া মই একেবাৰে সাধাৰণ ভাষাত কৈ দিওঁ যে চৰকাৰী এয়াৰপৰ্ট এটাৰ ইনকম কেনেকৈ পইচা আহিব তাৰ লিমিটেড সোৰ্স থাকে যেনে এয়াৰক্ৰাফ্ট যদি আহে পইচা পাব এয়াৰক্ৰাফ্ট যদি নাহে পইচা নাপায় নহয় জানো গতিকে যদি বেছি এয়াৰক্ৰাফ্ট আহে বেছি পইচা পাব যদি কম এয়াৰক্ৰাফ্ট আহে কম পইচা পাব আৰু এয়াৰপৰ্ট এনেকুৱা এটা জেগা এনেকুৱা এটা স্থান যিটো চলাই ৰাখিবৰ কাৰণে বহুত পইচাৰ দৰকাৰ হয় গম পাইছেনে সেইকাৰণে যেতিয়া ব্যক্তিগতকৰণ কৰি দিয়া হয় ব্যক্তিগত মানে এয়াৰপৰ্টটো বেছি দিয়া নহয় এটা নিৰ্দিষ্ট সময়ৰ কাৰণে এয়াৰপৰ্ট ব্যক্তিকৰণৰ 5টা মডেল আছে সেই 5টা মডেলৰ শ্বেয়াৰ ফ্লোটেশ্যন ট্ৰেড কনচেছন এগ্ৰিমেণ্ট প্ৰজেক্ট ফাইনেন্স আৰু এটা আছিলে যি কি নহওক সেই 5টাৰ এই কনচেছন তাৰমানে নিৰ্দিষ্ট সময়ৰ কাৰণে কাৰোবাক দি দিয়া সেই এয়াৰপৰ্টটো চলাবলৈ এতিয়া আপুনি যদি ব্যক্তিগতভাৱে যদি আপুনি এয়াৰপৰ্টটো চলাই আপুনি নিজৰ লাভৰ কথা ভাবিবনে নাই নিশ্চয় ভাবিব গতিকে আপোনাক বেছিকৈ এয়াৰক্ৰাফ্টটো লাগিব আৰু এটা উপায়েৰে আপুনি ধন ঘটিবৰ চেষ্টা কৰিব সেইটো কয় নন এৰ'নটিকেল ৰেভিনিউ আপুনি জানে দিল্লী এয়াৰপৰ্টৰ বাহিৰত এৰ'চিটি বুলি যে কয় তাত 12খন 5-ষ্টাৰ হোটেল আছে কিয় আছে তাত 5-ষ্টাৰ হোটেল বিকজ তেওঁলোকৰ নন এৰ' ৰেভিনিউ বঢ়াবৰ বাবে আৰু আপুনি T3 ভিতৰত যদি চাই টাৰ্মিনেল 3 ভিতৰত যদি চাই ডাঙৰ ডাঙৰ মলৰ নিচিনা দোকান পোহাৰ আছে কিয় আছে কাৰণ তেওঁলোকে নন এৰ'নটিকেল ৰেভিনিউটো বঢ়াবৰ চেষ্টা কৰিব গতিকে এটা ব্যক্তিগত খণ্ডক দি দিলে কি হ'ব তেওঁলোকে যেনেকেই নহওক এয়াৰপৰ্টটোৰ কাৰণে প্ৰয়োজন হোৱা আৰু তাৰ ওপৰত তেওঁলোকে মুনাফাৰ কাৰণে তেওঁলোকৰ লাভৰ কাৰণে বিভিন্ন প্ৰকাৰে সেই ৰেভিনিউটো বঢ়াবলৈ চেষ্টা কৰে আৰু যেটো চৰকাৰী খণ্ডত সম্ভৱ নহয় চৰকাৰী খণ্ডৰ সেইখিনি নকৰে চৰকাৰী খণ্ডৰ আপুনি ভাবি আচৰিত হ'ব চৰকাৰী খণ্ডৰ এয়াৰপৰ্টত নন এৰ'নটিকেল ৰেভিনিউ লেছ দেন 10% কিন্তু কোচিন এয়াৰপৰ্ট যিটো ভাৰতবৰ্ষৰ প্ৰথম ব্যক্তিগত তেওঁলোকৰ নন এৰ'নটিকেল ৰেভিনিউ 60% গোটেই পৃথিৱীয়ে সেইটো জানিবৰ কাৰণে চেষ্টা কৰে যে কেনেকৈ তেওঁলোকে সেইটো কৰিব পাৰিছে গতিকে গুৱাহাটী এয়াৰপৰ্টটো যদি প্ৰাইভেটাইজ হৈছে অলৰেডি আদানী গ্ৰুপক দিয়া হৈছে তেওঁলোক অহাৰ পিছত তেওঁলোকে নন এৰ'নটিকেল ৰেভিনিউ বঢ়াবৰ কাৰণে আৰু এৰ'নটিকেল অৰ্থাৎ বেছিকৈ এয়াৰক্ৰাফ্ট আনিবৰ বাবে চেষ্টা কৰিব বেছি পেচেঞ্জাৰ আহিব আৰু নন এৰ'নটিকেলৰ কাৰণে বিভিন্ন সা সুবিধা কৰিব আৰু এয়াৰপৰ্টটো বৃদ্ধি হ'ব আৰু এয়াৰপৰ্টটো বৃদ্ধি হোৱা আৱশ্যক আপুনি এটা কথা কওকচোন আমাৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহখিনিয়ে ইউ টাৰ্ণ মাৰি কিয় পূবলৈ যাব লগা হয় প্ৰথমতে কলিকতালৈ গৈ কলিকতাৰ পৰা ছিংগাপুৰ কিয় যাব যায় নহ'লে দিল্লীলৈ গৈ দিল্লীৰ পৰা বেংককলৈ কিয় যাব লগা হয় আমাৰ পৰাতো চমু হয় কিন্তু আমি এতিয়ালৈকে যাব পৰা নাই নহয় জানো কিয় পৰা নাই তাকে কৈছোঁ সেই ৰুটটো এতিয়ালৈকে ডেভেলপ হোৱা নাই ৰুট এটাতো অকল এজনে কৰিব নোৱাৰে এইটো এটা কলাবৰেটিভ এটেম্প সেই এটেম্পটো এয়াৰপৰ্টে ইনিচিয়েট কৰিব পাৰে মই আপুনি কৈছে মই কন্নুৰৰ কথা কন্নুৰ এয়াৰপৰ্টত আমাক এতিয়া ফৰেন এয়াৰলাইন্স লাগে তাৰ কাৰণে মই নিজে গৈ আবুধাবিত ইতিহাদ এয়াৰলাইন্সৰ চিঅ'ৰ লগত কথা পাতিছোঁ তেওঁলোকক বুজাইছোঁ যে আপোনালোক কিয় নাহে বহুত পেচেঞ্জাৰ পাব কেৰেলাৰ বহুত মানুহে ইয়াত কাম কৰে গতিকে তেনেকৈ যেতিয়া এয়াৰপৰ্ট এটাই ইনিচিয়েটিভ ল'ব তেতিয়াহ'লে নাম্বাৰ অফ তাৰমানে আপোনাৰ এই কথাখিনি শুনাৰ পিছত মোৰ এনেকুৱা লাগিছে যে আজি আমি ছিংগাপুৰ যাবলৈ হ'লে আমি গুৱাহাটীৰ পৰা প্ৰথম কেলকাতা যাওঁ কেলকাতাৰ পৰা আমি ছিংগাপুৰলৈ যাওঁগে কিন্তু যেটো কথা আমাৰ ইয়াৰ পৰা বেছি চমু হয় সেইটো কাৰণে আমি কেলকাতা যোৱাটো কোনো অৰ্থহীন তাৰমানে এই উদ্যোগটো আমাৰ কি গুৱাহাটী এয়াৰপৰ্টে প্ৰথম ল'ব লাগে ল'ব পাৰে এই চৰকাৰী আঁচনিৰ লগত কথা আছে দেই মই যাওঁ বুলি ক'লে বা ৰুট এটা ডেভেলপ কৰোঁ বুলি ক'লে বা এটা এয়াৰপৰ্টে এতিয়ালৈকে সেইখিনি কৰা নাই নেকি নহয় সেইখিনি কৰিছে নে নাই গম পোৱা নাই কিন্তু আমি ৰিজাল্টটোহে দেখিছোঁ যে কোনো ফ্লাইট নাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট বুলি কোৱা হয় লোকপ্ৰিয় গোপীনাথ বৰুৱা আপুনি কওকচোন কেইখন ফ্লাইট আছে সেইটোৱেটো কথা একমাত্ৰ ড্ৰুক এয়াৰ চলে নহয় জানো তাকো সপ্তাহৰ আটাইকেইটা দিন নহয় হয় নহয় আমাক গোটেই অন্তত পূবৰ লগত আমাৰ সংযোগ নামত এই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈ আছে সঁচা কথা ক'বলৈ গ'লে সঁচা কথা কৈছে আপুনি হয়নে নহয় আৰু এটা কথা কওকচোন আমাৰ ইয়াত আমি জানো একোটা নিৰ্দিষ্ট ছিজনত এই খাৰুপেটীয়াৰ ফালে যথেষ্ট ভেজিটেবল উৎপন্ন হয় সেইখিনি আপুনি পানীৰ দামত বিক্ৰী কৰি দিব লগা হয় নহ'লে দম পেলাই দিব লগা হয় গৰুক খুৱাবলগীয়া হয় সেইখিনি আমি কাৰ্গো হিচাপে কিয় বাহিৰলৈ পঠাই দিব নোৱাৰোঁ
একেবাৰে সাধাৰণ প্ৰশ্ন, সাধাৰণ মানুহৰ প্ৰশ্ন, কিয় পঠাই দিব নোৱাৰোঁ? যিখিনি বিশ্বৰ বজাৰত দাম আছে সেইখিনি আমি প্ৰস্তুত কৰাৰ পিছতো কিয় ধ্বংস কৰি পেলাব লগা হয়, কিয় পঠাই দিব লাগিব? আপুনি ভাবি আচৰিত হ'ব, ভাৰতবৰ্ষৰ নিচিনা এখন দেশ য'ত আমি দ্বিতীয় আপোনাৰ জনসংখ্যাৰ ফালৰ পৰা দ্বিতীয় হয় নহয়, হয়নে? আমি যে কাৰ্গোৰ ইয়াত কাৰ্গো ট্ৰেন্সপৰ্টেশ্যন গোটেই পৃথিৱীৰ কাৰ্গো ট্ৰেন্সপৰ্টেশ্যনটোৰ মাত্ৰ 1%, মাত্ৰ 1%, অৰ্থাৎ কাৰ্গো কিমান প্ৰসাৰ হোৱাৰ সম্ভাৱনা আছে নাই জানো? হয়নে? গতিকে এই কথাবিলাক এতিয়া চৰকাৰী এটা ছেটআপত থকাৰ পিছত আপুনি যেনেকুৱাকৈ চেষ্টা কৰিব পাৰিব, ব্যক্তিগত হিচাপে যেতিয়া আহি যাব তেওঁৰ নিজৰ লাভ লোকচানৰ কথা আছে, হয়নে? গতিকে তেওঁৰ এফৰ্টটো বহুত বেছি হ'ব আৰু তেনেকৈ বিকাশ হয়। সেই বিকাশটোৰ লগতে আমাৰ থলুৱা লোকৰ যাতে লাভ হয়, আমাৰ স্থানীয় এই অঞ্চলটোৰ যাতে লাভ হয়, সেইটোৰ প্ৰতি আমি মনোযোগ দিয়া উচিত। ঠিক আছে, মই আকৌ আপোনাৰ কাষলৈ আহিম। মই এইখিনিতে পুনৰ অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি ল'ম, তাৰপিছতে আজিৰ অভিমতৰ শেষ অংশলৈ উভতি আহিম।